আবে উঠ রে কলেজ নাযাওঁ নেকি 9টা 10টা বাজিব হ'ল জান নাই আরে উঠ রে কলেজ যাব হ'ল ৰে উঠ ৰে কিমান নুখোৱা আৰু কালি কেইটা ক্লাছ তুলি এই চাহন দিছে নষ্ট সোনকালে উঠ মোৰ ভাতটো বনা হ'ব দে কি হবে কলেজ নগ'লে মোক ফেৰিয়ে টকা দিলে ৰাখে টকা দিলে উঠিলো এতিয়া আকৌ উঠিব বাকী খানা বৰ্তমান আকৌ মাৰিলে 6 দিন কলেজ জানা আজি বল আজি নাযাওঁ একদম হাফ পাৰ পৰা যাম ফুৰি আহো ক'ত যাবি ডাইৰেক্ট থাবা যাম পইচা কিন্তু নাই বে মোৰ তাত পইচা লাগিব বল মুখখন যাওঁ কি কৰি আছ মানে দাগিত যে যাম বুলি ক'লো ফুৰিব নহয় মালিকে ইমান দিনে এইটো এনেই পেলাই থৈ দিছে আজি অলপ পইচাও পোৱা যাব দাগিত যাব কিমান বা হয় মোৰ কেপি হ'ব 10 টকা এটা নাই এইখন পিছলে পইচা ওলাব ওলাই যাব ন তুমি কিয় নাছ ওলাই যাব আমি যে এইখন যে লুকুৱাই থৈ দিলোঁ মালিকে যদি দেখা পায় বা জেগা আছে চিন্তা নকৰ দোষ জেগা আছে তো এই মানে সৰিয়হৰ তলিয়া লৈ যাম সৰিয়হৰ তলিয়া লৈ যাই পেলাই গিলটো পাওঁ ৰাখিম তাৰ পৰা বেপাৰী মাটি দি ৰনা অৰিজিনেল আপুনি কলগেট নহয় যে দাঁতত তেনেকে মাজি আছে যে দাঁত দেখাইছা দাঁত কেপি খাই ৰঙা হৈ গৈছে সেইকাৰণে কলগেটৰ দৰকাৰ নাই আমাৰ দাঁত চাওক না আমাৰ দাঁত চাওক খাই কেপি 1 লাখ টকা উৰাইছো ৰঙা হৈছে কলেজখন নেযাওঁ ন মই কলেজ নেযাওঁ আবে আমাৰ 6 দিন হ'ল কলেজ নোযোৱা এমাহ হৈ গ'ল মই কলেজে নাই যোৱা ধাবাত যাওঁ যাবি এটা বস্তু চৌ কৰি মালিকৰ পৰা এখন খিৰিকী এখন চৌ কৰি আনিছো বিকিব লাগিব বেয়া যিখন এইফালে ক'ৰবাত লুকাই থোৱা আছে মালিকে গম পালে কথাটো বেয়া হ'ব দেই মালিকৰ আবে কিবা গোন্ধ পোৱা নাই কি গোন্ধ লাগে ৰাকেশৰ গেঞ্জি কি গোন্ধাইছে নোধোৱে নেকি নোধোৱে লেতেৰা হয় কলেজত নাযায় কাপোৰ নোধোৱে বে কি হ'ব সিহঁতৰ লগত কালি এক্সাম আছিলে কেনেকুৱা বাদ না এক্সামটো কি মাত্ৰ এতিয়া মাথা মাৰিব লাগে আমি এইখন বিক্ৰী কৰিব লাগে নহয় কালি এক্সাম এক্সাম বাদ দে না এক্সামটো কি কৰিবি ক ভাল হৈছে বাৰু ঠিক আছে ভালো হৈছে নাই বাদ দে বেলেগ কথা কোৱা নাই কেপি আছে কেপি ৰুমত আছে দেই লগত মই কেপি ৰাখিম মানে আজি এইটো কাৰণে আজি কলেজ যাব ভাবি গ'ল জানা কলেজ যাব আহিলো আজি মোক তুমি এদিন যোৱা নাই ইমান টেনচন নাই এমাহ যোৱা নাই আৰে ভাই 6 দিন হাত ধৰি কলেজ যোৱা কাৰণে এদিন কলেজ যা বাছতে দুই যা এইটো মই 9টা বজাত খাইছিলো বাছতে গৈ যা বাছতে গৈ যা যা বাছতে গৈ যা পৰা মুক্ত যা আৰে মুক্ত দি লও ফুৰিব যাব লাগিব যেনেকে ন যাও মানটো ঠিকই কৰে কৰিবা যা জাগিৰত যা যাও দে ৰেডি হৈ যাম মই অভিজিত শুনকচোন জাকিৰ কি হলি যোৱা নেকি কলেজ ছোৱালীৰ লগত কথা পাতি আছে নেকি লিলি মাইছা তাৰ মাইকি লগত দেই মাইকি লিলি মাইছা তাৰ চাহ বনাই খুৱাব লাগে তো আমাৰ মনত কি হল তো নাজানো নেকি মনটো ভাল হোৱা নাই কিয় তহঁতি চবেই বল না যাম বুলি কৈছ জাগিৰত যাম বুলি কৈছ পইচাই নাই পইচা নাই মানে মই হেৰি জাকিৰৰ পৰা ল'লো জাকিৰটা আছে তই লৈ ল অভিজিত আছে বাৰু লৈ ল'লো
ফুটবলে মানে কি হৈছে মানে জানো নহয় ঘৰ মানুহ আছে আহিব পৰা নাই যে বহুত প্ৰব্লেম ফচি গৈছে যদি মই তাৰপৰা পইচাটো সুধোগে দেই মই সুধোগে আছে ন পইচা পইচা দিব চাই আছে না দিব ওলা ওলা মই ওলাব ইহঁতৰ কি ওলোৱা হোৱা নাই নেকি যাব লাগে বহুত দেৰি হ'ল ন ওলোৱা হোৱাই নাই নেকি বহুত দেৰি হ'ল দেৰি হ'ল না ৰখি আছে Hey guys আমি হোষ্টেল লাইফত প্ৰথম এটা ভিডিঅ' বনাইছো মানে হোষ্টেল লাইফত কেনেকুৱা হিচাপত কেনেকে মানে ষ্টুডেণ্ট বিলাক কেনেকে থাকে কলেজীয়া হোষ্টেল লাইফত গতিকে তাৰ কাৰণে আমি ভাবি কেনে এটা ভিডিঅ' এটা বনালো যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰি দিব সাবস্ক্ৰাইব কৰিব পাৰ্ট 2 কামিং সুন আৰু ফুৰিব যাবলৈ আমি বনালো তাতে ফুৰিব যোৱাখিনি আমি পাৰ্ট 2 বনাই দিম এইখিনি আপোনাৰ ভিডিঅ'টো কণ্টিনিউ কৰি আৰু চাই থাকিব আৰু নিবলৈ চেষ্টা কৰিম শ্বেয়াৰ কৰিব দেই শ্বেয়াৰ কৰিব